हेलो गाइस वेलकम टू आवर चैनल। तो আজি আমাক কলেজৰ মানে শেষৰটো দিন আমি এতিয়া বহি সাবমিট কৰিব ওলাইছো। আমাৰ এক্সাম হৈ আছিল, আজি লাষ্ট এক্সাম হ'ল। তাৰ পিছত এতিয়া আমি যাম কলেজলৈ। তো ভাবিছো আপোনালোককো অলপ কিবা কিবি দেখাম। শেষৰ দিন বুলি অকমান আমাৰ বেয়াও লাগিছে, সেইকাৰণে আৰু অলপ মানে লগৰখিনিক শেষৰবাৰৰ কাৰণে লগ পাম ন, তো বেয়াও লাগিছে আৰু অলপ ফূৰ্তিও হ'ব। গতিকে ভাবিছো আপোনালোককো অলপ কিবা কিবি দেখাওঁ। বলক তেতিয়া আমাৰ লগত বলক আজি ব্লগটো ধামাকাদাৰ হ'ব। আমি যাওঁ বহি যাব দিম। তহঁতকেইটাক ভাল লাগিছে। ডিপাৰ্টমেণ্টৰ ফটোশ্বুট চলি আছে। আজি ব্লগটোত আমি বেছি একো দেখাব পৰা নাই, মানে কি কলেজত CC কেমেৰাও লগাই থোৱা আছে ন, য'ত ত'ত সেইকাৰণে কেমেৰাও এলাও কি মোবাইল এলাও নাই, সেইকাৰণে অলপ দিগদাৰো হৈছে। তথাপি যি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। আৰু এয়া আমাৰ ৰঙালাওৰ চাৰ্টটো বৰ ধুনীয়া হৈ আছে। চাৰ্টটো আমাৰ দেখুৱাই দিয়ে বেগটো একদম। আমাৰ চব বিজি চেল্ফি মৰা দিয়ে। এতিয়া আমি যাম ডিপাৰ্টমেণ্টলৈ, ছাৰসকলক মানে অলপ চাহ খুৱাম বুলি ভাবিছোঁ, লাষ্টৰ দিন বুলি। গতিকে আপোনালোককো অলপ কিবা কিবি দেখাম আৰু। একদম জেগাত পাইছোঁ। চব দেখাই দিওঁ। এয়া আমাৰ ফচলি, এয়া আমাৰ বিপদ, এয়া আমাৰ পটগুঠি। ফেৰি ক'ত গ'ল? এয়া আমাৰ ফেৰি। বলক আজি ব্লগটো ধামাকাদাৰ হ'ব। এয়া আমাৰ অলপ কাৰ্য চলি আছে। এয়া আমাৰ ফচলি ধুনীয়া হাঁহিটো মাৰি দে হাঁহিটো। এই নহয় দাদিটা উলিয়াই মাৰ ভালকৈ। মান বুলি ভাবিছে। আজি বহুতে বেছি বেয়া লাগিছে, কাৰণ দেৱাংগয়ে ভণ্টিকেইজনীৰ সৈতে চিনাকি হ'বলৈ নাপালে। আমাৰ পিংকু, আমাৰ চেনীৰাম, আমাৰ কলেজৰ বিখ্যাত চেনীৰাম। শেষৰ দিনটো একেলগতে খাম বুলি সদায় খাই থকা গোটেইকেইটা বহি আছো একেলগতে। সকলোৱে মতামত জানি আমি আজি দেৱাংকৰ তোমাৰ কোনখনে তোমাৰ ওচৰলৈ আহিছে, তোমাৰ মতামতটো কি কৰিবা ইয়াৰ পিছত, কিহত মন আছে মানে? আজি বহুতে বেছি বেয়া লাগিছে, কিন্তু কিনো ক'ম, উপায় নাই, এনেকুৱা হৈ আছিলে। ভাবিছোঁ যদি পাৰ্চেণ্টেজ ভাল থাকে তেতিয়াহ'লে MA কৰিম, যদিও সময় হৈছে। আমাক খোৱা বিজি আছে আৰু বলক আজি ব্লগটো ধামাকাদাৰ হ'ব। আমাৰ লালা আছে, চাহিল, আমি ইউটিউব কৰিম। ইয়াৰ এটাই লক্ষ্য, আমি ছাবস্ক্ৰাইব কৰিম। এইয়া এনেকুৱা মানুহ আমাৰ বহুত দৰকাৰ। দেৱাংগৰে আজি মৰমতে চেণ্টাৰ ফ্ৰেছ হেৰি ঠিকে আছে, ইমানখনে যথেষ্ট আমাৰ। আপোনালোকে ভিডিঅ' চাই লাইক নকৰে, কিছুমানে ছাবস্ক্ৰাইব কৰিবলৈ পৰা নাই, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব নাপাহৰিব। ৰঙালাও 2.0 কাইলৈৰ পৰা কমেডি ভিডিঅ' আহি আছে। মাস্কখন পিন্ধি ল'লা আৰু এতিয়া কিবা ক'বা? নমস্কাৰ। এই নাম নমস্কাৰ দেই, কোৱা তোমাৰ নামটো কোৱা। এই নামটো নকওঁ দেই, নকওঁ আৰু এই নামটো লৈছে। এই আমাৰ লগত আছে পাৰ্থপ্ৰতিম শইকীয়া। কোৱা শেষৰ দিন কিবা এটা কেনেকুৱা লাগিলে? আমাৰ আজি শেষৰটো দিন, আজিৰ দিনটো এনেকৈ পাৰ কৰিবলগীয়া হ'ল, আৰু তাতে অনলাইন আমাৰ ক্লাছবোৰ হ'ল।
তেনেকৈ দিনবোৰ কটালোঁ আৰু আমি 10 বছৰে পালোঁ ইয়াত কলেজত ভালকৈ কলেজ আহিবলৈ নাপালোঁ ভালকৈ তেনেকৈ আৰু শেষ কৰিলোঁ আৰু আমাৰ জীৱন ভাল লাগিলে আজি এনেকৈ আৰু ইনফৰ্মেশ্যন আৰু চাহনো নাপাওঁ আমি একেলগে ভাল লাগিলে আজি আমি এই ব্লগৰ জৰিয়তে আপোনালোকক হহুৱাবলৈও চেষ্টা কৰিলোঁ, অলপমান দুখো লাগিছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব। এই ব্লগটো ইয়াতে সামৰণি মাৰোঁ আমি। নেক্সট আৰু নতুন নতুন ভিডিঅ' আহি আছে। জয় জয়